ইংৰাজীৰ সমস্যা ইংৰাজীত সমস্যা আছে নাই বহুতে মোক কয় কালিও কোনবাই কৈছে দাদা মোৰ মানে অসমীয়া মিডিয়াম আছিল এতিয়া দাদা মই নোৱাৰা হৈছো বিৰাট সিৰিয়াস চাবা দেই ইংৰাজী বহুত সাংঘাতিক আমিও নাজানো জানা হলে ইয়াত নাথাকিলো অক্সফোর্ডত থাকিলো হয় তথাপি 2-4টা জানো মিলাই দিবলে তাৰপিছত এজনে ক'লে নহয় দাদা মই এমএ এবাৰ নপঢ়ো কিয় মই গ্ৰেজুৱেচনত অসমীয়াত লিখিছিলো দাদা বলে ইংৰাজীত কিয় লিখা নাছিলা বলে ইংৰাজী মই নোৱাৰো ইংৰাজীৰ বাবে জীৱনত বহু সপোন কবৰ দিছান নাই ইংৰাজীৰ বাবে বহুত প্ৰবলেম ফেস কৰিছান নাই লাইফত কৰিছা শিওর কৰিছা নাই জুৰে কৈ দিয়া কৰিছা নাই এটা ইংৰাজী আমি প্ৰবলেম হয় কিয় এতিয়া মই তোমাক সৰু এটা লাগিব নে মন্ত্ৰ এটা ইংৰাজী ঠিক কৰাৰ নিশা যেতিয়া খুবা এখন বহি লবা গুড নাইটটো দি লবা ন সেইটো নহলে সেইটো জীৱন অশুদ্ধ গোটেই জীৱনটো জিনা ভি কিয়া জিনা গতে সেইটো দি লবা এখন কাগজ লবা 2 মিনিট ধৈৰ্য ধৰি টেবুলত বহিবা আজিৰ দিনটো মই কৰা ইতিবাচক কাম একদম কাইলৈৰ পৰা কৰিবাচোন আজিৰ দিনটো মই কৰা ইতিবাচক কাম ভাবিবা লিখিবা নোট ডাউন কৰিবা বহুতৰে পৃষ্ঠাবোৰ কি হৈ ৰব উকা হৈ ৰব সদায় কৰিবা এইটো মই কৈছো নহয় মই নিলিখো মই আজিও ৰাতি শুবৰ সময়ত চাওঁ আজি মোৰ কনষ্ট্ৰাকটিভ কি হল আজি মই এটা নতুন কথা কি শিকিলো এই যে সদায় অন্তত 5টা শব্দ ইংৰাজীৰ যে আজি দিনটো মই একো নকৰিলো ঠিক আছে একো কৰিব নালাগে 5টা ইংৰাজীৰ শব্দ প্যাৰাডক্স ধৰি ললো মই নাজানা তোমাৰ প্যাৰাডক্স সার্কামস্টেন্সেস এনেকুৱা 5টা মই হৰাইজন এনেকুৱা 5টা মই পাৰ্টিকুলাৰ শব্দ আজি ইংৰাজীৰ শিকিলো তাৰ পিছত মই শুবলৈ গলো কেতিয়াবা কৰিছো নে নাই কৰা আহিছো কলেজ গৈছো ক্লাছত যি আছে পঢ়ছো তাৰ পিছত দাদা মই পঢ়াত ভালেই আছিলো ইংৰাজীৰ বাবে অসুবিধাত পৰিছো ইংৰাজীৰ বাবে অসুবিধাত নপৰা তোমাৰ নিজৰ স্বভাৱৰ বাবে অসুবিধাত পৰা আজিৰ পৰা এটা তোমালোকে কৰাচোন ডেইলি 5টাকে শব্দ মই আকৌ কৈছো 5টা এনেকুৱা শব্দ লোৱা যিটো শব্দ তোমালোকে নাজানা অৰ্থটো বিচৰা আৰু ডেইলি আজিৰ পৰা 5টাকে শব্দ শিকা হ'ব নাই সময় আছে নাই এনে কৈছা আৰু এতিয়া কৈ থৈ দিছো কিনো যায় আমাৰ ঘৰত যাই দেখা পাব জানো একদম সিৰিয়াসলি কৈছো মানে ম্যাক্সিমামৰ প্ৰবলেম হয় ইংৰাজীটোত নাজানে ইংৰাজীটো জানিব কেনেকে কেতিয়াবা অধ্যয়ন কৰিছা জানো অধ্যয়ন মানে এই যে শব্দ নিজৰ ভোকাবুলাৰিটো ইমপ্ৰুভ কৰিছা জানো নাই কিবা এটা নতুন কথা শিকিছা জানো নাই আমি দিনৰ দিনটো এনেকে পাৰ কৰো আজিৰ পৰা ঘৰত গৈ সদায় লিখিবা যে আজিৰ দিনটোত মই কনষ্ট্ৰাকটিভ কাম কি কৰিলো একো নকৰিলেও গছ এডাল হলেও ৰুবা জেওৰাখনে হলেও লগাবা জেওৰাটো নলগাই আজিকালি লগোৱা এজনে লগাই বাকীটো দেউতাৰ আছে ন দেউতা নোৱাৰো বিজি আছো পঢ়ি আছো গতিকে জেওৰা এখনে লগাবা কম যদি তোমালোকৰ বেলেগ কাম নাই সদায় আজিৰ পৰা এটা দিনটো এইবোৰ সময় নষ্ট নকৰিবা তোমালোক বহুত ধনী বিৰাট ধনী মানুহ তোমালোক কোটিপতি হা বেংক একাউণ্ট আছে নাই চেক কৰি চাবা আজি একাউণ্টত তোমালোক কোটিপতি কোনে ক'লে তোমালোকৰ এজনৰ কমসে কম 6,000-7,000 কোটি টকা আছে বিশ্বাস হোৱা নাই কেনে মই কৈ দিওঁ এতিয়া 6,000 কোটি টকা কোনোবা এগৰাকী ব্যক্তি তেওঁ মৃত্যুৰ শেষ দিন এতিয়া বয়স তেওঁ ধৰা 95 ইয়াৰ্স কিমান বছৰ 95 বছৰ কিমান কোটি আছে তেওঁৰ 6,000 কোটি হল তেওঁক যদি ভগৱানে কয় যে তোমাক বয়স মই 18 কৰি দিম 95 বছৰ মৃত্যু সজ্জাত আছে ভগৱানে যদি আহি কয় তোমাক মই কিমান বছৰীয়া কৰি দিম ঠিক ঢকুৱাখানা কলেজত পঢ়া সফল ডেকা গাভৰুৰ নিচিনা বুদ্ধা কিয়া বলেগা কি কব কোৱা স্বাভাৱিকতে কৰি দিয়ক ভগৱানে তেতিয়া কব 6,000 কোটি লাগিব বুঢ়াই কি কব সাইনটো ক'ত কৰিম কব নাই তাৰ মানে তোমাৰ বয়সৰ মূল্য 6,000 কোটিতকে বেছি আৰু সেইটো তোমালোকে কেনেকে নিজে ধ্বংস কৰি আছা থিংক ইউৰসেলফ এটা হাত চাপৰি 6,000 কোটিৰ বাবে গতিকে তোমালোক কিমান ধনী 6,000 কোটিৰ ধনী কিমান ধনী মোক লোন এটা দি দিবা সো আমি কথাবোৰ ৰিয়েলাইজ নকৰো সো তোমালোকৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথটো কি জানানে শক্তিটো কি জানানে ধনটো কি জানানে তোমালোকৰ বয়স মই কৈছো নহয় 95 বছৰত
95 নালাগে মোকে যদি কোনোবাই কয় 18ত পঠিয়াই দিম সুইট 16ত মোৰ নাই বাৰু পুথিৰ ঘৰত যি আছে তাকে লিখি দিম লৈ যা গতিকে এই সময়বোৰৰ ভাল ব্যৱহাৰ কেনেকৈ কৰিম মই যে ক'লো সদায় অন্তত এটা ইতিবাচক কাম কৰিম এই কামটো তোমালোকে আজিৰ পৰা কৰিবা